এই ভিডিঅ'টো চাওক এই ভিডিঅ'টো দেখুৱাৰ এটা উদ্দেশ্য আছে ভিডিঅ'টো চাওক তাৰপিছত কৈ আছো खाने के लिए इतना ही जमीन क्यों मिला अब इतना मेरे ससुर का हिस्सा था पहले 12 फीट था तो मेरे ससुर 3 भाई थे ना तो 4 फुट मुझे हिस्सा मिला है मेरे ससुर की कमाई नहीं थी नहीं बनवा पाए अब हमारे आदमी ऑटो चलाते हैं वो बनवा लिए मतलब आपके आदमी ऑटो चलाते हैं जी 5 साल को पैसा इकट्ठा कर करके थोड़ा थोड़ा पेट काट के मतलब मुद्दे मुद्दे तालाब भर गया जी इतना बड़ा बिल्डिंग बना लिया जी आज चर्चा का विषय এতিয়া চাওক বুজি পালে নিশ্চয় এটা এটা হিন্দু পৰিয়াল অ'কে ইহঁতৰ কিমান আছে 3টা ককাই ভাই আৰু 4 ফুটকৈ ভাগত পৰিছে মাটি হা 12 ফুট মাটি 3 4 12 অঁ এই 4 ফুটতে ধুনীয়াকৈ অটো চলাই এটা ঘৰ বনাইছে কিন্তু আজি মিয়া বাংলাদেশী হোৱাহেঁতেন সিহঁতি ডাইৰেক্ট মাটি বাৰী ভাগ পোৱা নাই ভাই অকণমান মাটি আছে 12 ফুট মাটি আছে 3টা ককাই ভাই যা গভৰ্ণমেণ্টৰ মাটি আছে 100 বিঘা দখল কৰ খেতি কৰ ধুনীয়াকৈ খেতি কৰি তাত থাক আৰু যেতিয়া ভাঙিব তেতিয়া কবি আমি 40 বছৰৰ পৰা ইয়াত আছোঁ 50 বছৰৰ পৰা আছোঁ কাৰণ বাপেকৰ সম্পত্তি নহয় হা এয়া হ'ল আমাৰ হিন্দু আৰু বাংলাদেশী মিয়াৰ মানে চৰিত্ৰ মই বাংলাদেশী মিয়াখিনিৰ কথা কৈছোঁ তেওঁলোক বাংলাদেশৰ পৰা আহি ইয়াত যে গভৰ্ণমেণ্টৰ মাটি দখল কৰিছে ইয়াৰ প্ৰমাণ এই পৰিয়ালটোতো পাৰিলেহেঁতেন ক'ৰবাত গভৰ্ণমেণ্টৰ মাটি অকণ দখল কৰি মানে ঘৰ এটা বনাবলৈ এইটোৱে উদ্দেশ্য এইটোৱে ভিডিঅ'টো দেখুৱাৰ বুজক